ফালে হাবি হাবি দেখিছে একদম জংঘলৰ মাজত তো পুৰা জংঘলৰ মাজত সোমাই আছো তো পুৰা আটা মঠি আছো এয়া তো মানে দিনৰ মন পেলিছো দেই উঠি इंजन चलाएंगे डीजे बजाएंगे उस तरह से जबरदस्त मार देगा हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल तो स्वागत है मैं अन्य এটা ভিডিঅ'লে তো মানে কি আজি ভিডিঅ'টো বৰ ধামাকা এটা হ'বলৈ গৈ আছে তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব ন তো এতিয়া বলক তো মানে কি আজি আহিছোঁ অলপ আকৌ এটা বহুত দিনৰ মন কেম্পিং ভিডিঅ' বনাবলৈ তো বহুত দিন কেম্পিং ভিডিঅ' বনাতো সেইকাৰণে আহিছোঁ তো এতিয়া আহি আছোঁ মানে কি বৰষুণৰ বতৰত কেম্পিং কৰা মজাটোৱে বেলেগ ন আৰু জেবৈও আহিছে লগত হেল্ল' গাইস তো আহি আছোঁ মই একদম ভূত চাবলৈ আহিছোঁ একদম এই এরকম জেগাত আহি গৈছোঁ ধুনীয়া প্লেচ একদম এটা তো গাইস আহিছোঁ একদম পুৰা কেম্পিং কৰিলে একদম চাৰিওফালে হাবিয়ে হাবি তো হাবি মাজত থাকিম আজি পুৰা একদম হাবি মাজত মজাটো ল'ম আজি কেনেকুৱা কি হৈ দেখা যাব দুটা ন তো আমি তিনিটা আহিছোঁ মানে তো বোলে ইয়াত কোৱা শুনো বোলে ভূত চুটো ওলাই বোলে পাওঁৱেই নেকি জানি ৰাতি তো আজি তাকে কটাই চাওঁ ন তো বতৰটোও ভাল নহয় বৰষুণ আহিব তো গাইস এতিয়া বেগটো নমাই লওঁ ন এইটো তো গাইস বেগটো নমাই লৈছোঁ তো গাইস যদি মোৰ চেনেলটো নতুন কোনোবাই আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব লাইক এটা কমেণ্ট এটা মাৰি দিব আমাক এটা ভিডিঅ' আহি থাকিব তো ছাপৰ্ট কৰিলে মৰম দেখালেহে অলপ মোৰ ভাল লাগে ন ভিডিঅ' বনাবলৈ তেতিয়া অলপ জছ পাওঁ তো নতুন চেনেলটো চবেই জানেই আৰু তো সোনকালে 1K ছাবস্ক্ৰাইবাৰ কৰিব লাগে সোনকালে কৰি দিয়ক আৰু সেইটোৱে আৰু তেতিয়া টেনশ্যন লগাই লওঁ তো গাইছ ফাইনেলি টেণ্টটো তৈরি হ'ল আৰু টেণ্টটো बहकी सभी जुबां है हम हैं हजारों में अब খৰি অলপ বিচাৰি আনিলোগৈ আৰু খৰি নায়েই পাবলৈ তোৰ বাকীটো কেঁচা খৰি হ'ব এনেই বাঁহ খৰিকে অলপ বিচাৰি আনিছোঁ লোকৰ জেঙা ভাঙিলেতো বেয়া কথা ন লোকৰ জেঙা চেঙা ভঙা নাই মানে পৰি থকা খৰিডালকে লৈ আহিছোঁ তো বাকী কেঁচা খৰিও কিবা কিবি মানে জ্বলাই দিম আৰু তোৰ টেণ্ট তৈরি হৈ গ'ল তো মানে খৰি চৰি আনিলোঁ তো পানী চানী আনিলোঁ এয়া আমাৰ সা সঁজুলি একদম পূৰা ৰেডি কৰি থৈছোঁ মানে এইটো চচটো লৈ আহিছোঁ তো এতিয়া মানে কি চাহ একাপ বনাই খাব লাগে ন জুই জ্বলোৱাই নে তো আমাৰ আকৌ এজন আছে এজন বৰ মহা সুস্থি নহয় তো গাইছ মানে কি চাহ খাবলৈতো আমাৰ যোগাৰটো কৰিলোঁ তো এনেকৈ কৰি দিলোঁ আৰু যোগাৰটো এনেকুৱা হৈ গৈছে ফাইনেলি জুই জ্বলি গ'ল বহুত দেৰি কথা হ'ল খালি চাহটো মানে এতিয়া বনাইছোঁ খালি চাহ খাবলৈ কাপ নাই গিলাচ নাই একোৱেই নাই ফাইনেলি চাহ বনাই হৈ গ'ল গিলাচটো নাই কৈছিলোঁ গিলাচ এয়া এনেকুৱা গিলাচ এজনে একদম বিস্কুট খোৱা লাগিছে পুৰা খাই পেলালে অকলে আধাটো ইয়াৰ আমি লাগিছোঁ চাহটো বনোৱা কেনেকৈ সোনকালে খাব মই ব্যৱস্থা এইটো কৰি আছোঁ খাবলৈ সি আৰু কি কৈছে বিস্কুট খোৱা লাগিছে সৰু ল'ৰা যায় আটা মঠি আছোঁ এয়া তো মানে বতৰটো বেয়া যে খৰি চৰিটো ইমান নাই লোকৰ জেঙা চেঙা ভাঙিব নোৱাৰি খৰিকেইডালমান আনি থৈছোঁ জুইকুৰা জ্বলি থাকোঁতে মানে কি এইটো চাহটো খালোঁ সেইকাৰণে একদম ৰুটি চুটি বোলো বনাই থৈ দিওঁ ভিতৰত তো দেৰিকৈ খাম ৰুটি বেলিব হৈ গ'ল আৰু এনেকুৱা কৰি ল'লোঁ আৰু এতিয়াতো বেলিব লাগিব কি হৈ দেখা যায় কেৰাহী পাতি থৈছোঁ এইফালে লাইট এনেকুৱা কৰি ল'লোঁ বেলি আছোঁ আৰু ৰুটি তেনেকুৱা হৈছে দেখাই দিয়ে চবে দেখাই দিয়া তোকে এতিয়া দুদিনৰ মন বেলিছোঁ দেই ৰুটি ঘৰতটো বেলিবলগীয়া নহয় আৰু মানে আৰু ঘৰত বনাই দিয়ে এতিয়া উপায় নাই ইয়াতকৈ আমাৰ আকৌ এইজন খোৱাপন দিছে খালি চেফটো বেলেগ হৈ যায় আৰু দেখাই দিয়ে ৰুটি চেফটো হ'লেও ইমান বেয়া হোৱা নাই আকৌ ৰুটি চেফ দেখিছে এইটো আমাৰ জেবৰে ৰুটি বনি আছে এতিয়া কাৰিকৰ মানে চাওঁ তোমাৰ হেৰিডাল দেখাই দিয়া আকৌ লৌৱা এইডাল পূৰা বনাই আছে ৰুটি এতিয়া ভিডিঅ'টো একদম লাষ্টলৈকে শেষলৈকে চাই থাকিব তো মানে এনেকুৱা একদম ধামাকাটা ভিডিঅ' পাই আহি থাকিব মানে তোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই তো কুকমেন বন গয়া নহয় বাৰু उंगली पकड़ के तूने चलना सिखाया है তোকে একদম জুই নুমাই গৈছে জুই ফুৱাই ফুৱাই ৰুটি বনাবলগীয়া আছে তোৰ এইবাৰ ষ্টভ লৈ যাম ক'ৰবাত গ'লে ৰুটি জাপি দিলি নি ডাবুল কৰি দিছে ফাইনেল ৰুটিটো বনাই হৈ গ'ল তোৰ ৰুটি এনেকৈ বনালোঁ তো মানে কি ৰুটি হৈছে পাপৰ হৈছে আজি হৈছে আৰু এইটো থাকিলেই মানে আৰু গোটা পাতি গ'ল মাংসটো বনাওঁগৈ ৰেডিটো কৰোঁগৈ তোৰ এতিয়া টাইমটো 9টা বাজিব হৈছে আৰু बहकी सभी जुबां है हम हैं हजारों में अब की তো গাইছ পিঁয়াজটো ভাজি ল'লোঁ তেতিয়া মাংসটো দি দিওঁ আৰু ইয়াত কেৰাহী সোনকালে বেলি খাই গ'লেই হয় আৰু তো গাইছ মাংস বনি আছে পুৰা ধোঁৱা ধোঁৱা গৈছে একদম আমাৰ একদম ৰাইজ পুৰা বহি আছে খাম খামকৈ লণ্ডন চলাएंगे আলু থ'বলৈ জেগা নাই ইয়াতে থৈছোঁ উপায় নাই আৰু তো এইটো আমাৰ টেণ্টটো পুৰা একদম বন্ধ কৰি থোৱা আছে পুৰা তো গাইছ আলু দিছোঁ আৰু এতিয়া তোৰ মানে আলু থোৱা জেগাটো বেলেগটো অলপ ইনি টাইপৰো মানুহটো ইনি যে এতিয়া আলুটো দিছোঁ আৰু ওচৰৰপৰা দেখাই দিয়ে অলপ আমাৰ ৰাইজক খালি মোবাইলটো জুইত ভৰাই নিদিবি দেই পইচা নাই কিনিবলৈ
या सॉस बोलते हैं। মানে অলপ ইউনিক টাইপত খাব লাগিব চচ টচ দি দিছোঁ সেইকাৰণে একদম মানে কি টেষ্টটো কেনেকুৱা হয় এতিয়াতো দেখা যাব ন একবাৰ চাই দিয়ক কেনেকুৱা হৈছে এনেকুৱা আহি গৈছে বনাই মেলি হৈ গ'ল এতিয়া খাবলৈ আহিছোঁ মানে টেণ্টৰ ভিতৰত সোমাই লৈছোঁ তো এনেকৈ কৰি একদম গোটেইকেইটা তিনিফালে তিনিটা বহি লৈছোঁ তো এতিয়া মানে কি নাই যে একেটাতে লৈ লৈছোঁ ইয়াতে আৰু মাৰি থাকিম আৰু ৰুটিটো এয়া মানে ৰুটি পাপৰ যি বুলি কয় আৰু মানে আপোনালোকে যি ভাবে এতিয়া খাওঁ আৰু বেছি দেৰি কৰিব এইটো খোৱা টাইমত ভোক লাগিছে টাইমো হ'ল 10টা বাজিব হ'ল তো কেইটা বেলা চাওঁ টাইমটো চাই লওঁ তো আপোনাৰ 10টা বাজিব হ'ল এতিয়া খাই মেলি নোৱাৰোঁ ন টেষ্টটো কৰিছোঁ আৰু টেষ্ট কোনেও কোৱাই নাই মই বনাই মেলি নিজে টেষ্টটো কৰিছোঁ ন ভালে পাইছোঁ নিজে বনোৱা নহয় আমাৰ ৰাইজেহে ক'ব কেনেকুৱা হৈছে খাই বৈ মেলি একদম লগ পাই আছোঁ ন মই খাওঁগৈ ভিডিঅ' বনাব দিগদাৰ হয় ন খাই মেলি লওঁ দেই খাই হৈ গ'ল তো মানে কি মাংস খাব নোৱাৰিলোঁ থাকিলে অলপ চাওঁ দেখাই দিওঁ ৰাইজক আমাৰ তো মাংসটো ইয়াত ঢাকি থৈ দিছোঁ ইয়াতে তো ঢাকিবলৈতো একো নাই এই খাই বতো হৈ গ'ল তো দেখালোঁ মাংসখিনি থাকিলে তো থকাটো বাহিৰত থৈ গুচি আহিলোঁ তো এতিয়া মানে কি কেৰাহী চেৰাহীবোৰ ধুই মেলি এতিয়ালৈতো ভিডিঅ'টো বনাব নহ'ল ধুব মেলিব লাগিলেতো মানে মই ধোৱা নাই বাৰু মানে টচ দেখাই আছিলোঁ সেইকাৰণে বনাব নহ'ল তো এতিয়া আহিলোঁ টেণ্টৰ ভিতৰত এয়া এনেকৈ শুম এতিয়া শুই দিম আৰু এনেকৈ কৰি পূৰা এতিয়া কেইটা বাজিলে ৰ'ব দেই চাইছোঁ টাইমটো নোলোৱা আছিলে ধুনীয়া 10:15 হৈছে তো টোপনিটো আহি গৈছে তো এতিয়া লগ পাই আছোঁ পিছতকৈ আৰু ন তেতিয়ালৈ শুই লওঁ তো গাইছ 12টা বাজি গ'ল এতিয়া তো মানে কি যিবোৰে মোক উঠাই দিলে বোলে 12 বাজি গ'ল উঠিবলৈ হেৰি তো 12টা 1 হৈ গ'ল এতিয়া বাহিৰত অলপ নাজাৰটো চাওঁ ন কেনেকুৱা কি হৈ আছে অৱস্থা পাতিটো এতিয়া বাহিৰত ওলাই আহিছোঁ তো চক এইফালে একদম পূৰা সেইফালে এনেকুৱা একদম গোটেই একদম জংঘল একদম পূৰা অন্ধকাৰ পূৰা একদম পূৰাটো মানে ভাল লাগিছে বাৰু ফিল্ডটো বেয়া লগা নাইতো একদম হাবিৰ মাজত জংঘলৰ মাজততো এনেকুৱা একদম দেখিছে এইটো একদম পূৰা দেখিছে বোলে পাইছে একদম পূৰা হাবিৰ মাজত একদম পূৰা একদম আমি তিনিটা একদমতো মানে এতিয়া উঠি আহিছোঁতো অলপ শুলোঁ তো এতিয়া আকৌ শুই দিম তো মানে একদম ইয়াত বাহিৰত ঠাণ্ডাটো চৰ্দি লাগি গৈছে মানে একদম পূৰা তো এতিয়া আকৌ গৈ ইয়াত আমি শুই দিম একদম ৰাতিপুৱা 3টা 3:30 বজাত উঠি আৰু মানে যেতিয়া খাব তেতিয়া উঠিম উঠি পিনি আৰু ঘৰ যাম আৰু ন তো এতিয়া এক পাক চাই দিয়ক ন সেইটো মানে এনেকুৱা হৈছে একদম পূৰা চবফালে হাবি দেখিছে একদম জংঘলৰ মাজত তো পুৰা জংঘলৰ মাজত সোমাই আছোঁ তো আপোনালোকক দেখাবলৈকে আহিছোঁ তো কেনেকৈ কি কৰিব পাৰি মানে তো বোলো ৰাতিটো কেনেকৈ কটাব পাৰি মানে এনেকৈ হাবিত থাকিলে মানে কি হয়তো অলপ ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিলেতো মনটো ভাল লাগে অলপ সোনকালে 1K ছাবস্ক্ৰাইব কৰিব লাগে এইটো আহি আছে নেক্সট ইয়াতকৈ অলপ ভাল ভিডিঅ' আহিব তো সেইটোৱেতো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব একদম মাতিবা লগ পাই আছোঁ বৰ্তমানৰ কাৰণে বাই বাই लंदन से लाएंगे तो गाइस ৰাতিপুৱালৈ আৰু এতিয়া 4:19 তো সকলোকে গুড মৰ্ণিং তো এতিয়া বলক বাহিৰৰ নজাৰাটো এক পাক চাই লওঁ ন তো বাহিৰত কেনেকুৱা কি হৈ আছে কালিনো ক'ত আছিলোঁ একদম সুন্দৰ নজাৰা হৈ আছে একদম এক পাক চাই না একদম চাই লওক ক'ত আছিলোঁ কালি ৰাতি তেনেকৈ ৰাতিটো কটালোঁ আৰু তো এতিয়া 4টা বাজিলে উঠিলোঁ তেতিয়া লাহেকৈ বস্তুবোৰ সামৰিম আৰু তাৰপৰা ঘৰ যাম টেণ্টটো সামৰোঁ আৰু তো বস্তুবোৰ সামৰোঁ তাৰপৰা ঘৰ যাম আৰু তো আজি ভিডিঅ'টো ইমানেই আৰু কিন্তু দেখাম আৰু যদি ভিডিঅ' চাই ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কমেণ্ট এটা মাৰি দিব তেতিয়া অলপ ভাল লাগে বাই বাই